আমি এতিয়া ওলাইছোঁ ইফালে বাইদেউ পুৰা ফুল এক্সাইটমেণ্ট You know just what you do to me. Play my emotions like কালি আহোঁতে ঘৰলৈ আহোঁতে বনাই আহিছিলোঁ। হে গাইজ নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি মোৰ একদম মানে ফূৰ্তিত তত নাই কেলে বাৰু মই কথাটো কৈ আছোঁ। আজি যোৱাটো ভ্লগত আপোনালোকে দেখিছিলে যে আমি ঢকুৱাখানালৈ আহিছিলোঁ। সেইদিনা ঢকুৱাখানালৈ আহি পেলাই মানে আমি সেইদিনা ঘূৰি যোৱা কথা আছিলে যি বাসুদেৱ থানত সোমাই পেলাই মানে পাছদিনা গুচি যোৱা কথা আছিলে, কিন্তু আজি আমি নগ'লোঁ বাৰু। হেৰি আকৌ ঘূৰি আহিলোঁ, কাৰণ কি হ'ল আমাৰ মানে মোৰ মাৰ ঘৰ লখিমপুৰ বিহপুৰীয়াতে হয়। সেইবাবে পেহীহঁতে ক'লে যে সেইটো এপাক আমাৰ মাৰ ঘৰলৈ গৈ পেলাই ফুৰি মেলি আহে বুলি ক'লে। সেইবাবে আমি ভালদৰে পালোঁ আৰু মোৰ মাৰ ঘৰলৈ যোৱা কথা ক'লে আৰু মনটোতো এনেও ভালেই লাগে। সেইটো অকল মোৰ নহয়, বিয়া দিয়া প্ৰত্যেকজনী ছোৱালীকে সেইটো বস্তু বুজাব নালাগে। মোৰতো মানে সপ্তাহৰ মূৰতো যদি মই ঘৰলৈ যাওঁ মোৰ এক্সাইটমেণ্ট একেটাই থাকে, মানে ঘৰলৈ যোৱা বুলি ক'লে আৰু মানে পগলা ফাটি হৈ যাওঁ আজি যেনেকৈ হৈ আছোঁ। সেইবাবে আমি ঘূৰি আহিলোঁ। আজি এতিয়া যাবলৈ ওলাইছোঁ, পেহীহঁতো ওলাই মেলি আছে। এতিয়া আজি আমি লখিমপুৰ হৈ পেলাই এনেকৈ যামগৈ বিহপুৰীয়ালৈ, ঘাটেদি আকৌ ৰিটাৰ্ণ নহওঁ। সেইবাবে মই আজি জাৰ্ণিটো বহুত বেছি ধুনীয়া হ'বলৈ গৈ আছে। পেহীহঁতো যাব আমাৰ ঘৰলৈ। আশা কৰোঁ আপোনালোকে চাই ভ্লগটো বহুত বেছি ভাল পাব, গতিকে ভ্লগটো শেষলৈকে আপোনালোকে চাই থাকিব। আমি এতিয়া ওলাইছোঁ ইফালে বাইদেউ পুৰা ফুল এক্সাইটমেণ্টত আছে ঘৰলৈ যাব, আৰু ইফালে ছাৰ আমাৰ বস্তু পাতি ভৰাই আছে। এইফালে পেহা অকলে অকলে এৰিলোঁ আৰু পেহাক এতিয়া আমি ফুৰি আহোঁগৈ। আৰু ফাইনেলি এতিয়া আমি ওলালোঁ ঘৰলৈ যাম বুলি, কিন্তু সময় বহুত হৈ গৈছিলেগৈ সেইদিনা আমি যাম কৰোঁতে আৰু এইফালে এতিয়া পেহাক বাই বাই দি গোটেইকেইটা ওলালোঁ। আজি মই এতিয়া ভ্লগটো কালি আহি পেলাই যে কালি আহোঁতে ঘৰলৈ আহোঁতে বনাই আহিছিলোঁ, সেইটো মানে মই আজি কালি তেতিয়াই ষ্টপ কৰি দিলোঁ। আহি পেলাই বহুত ভাগৰ লাগিলে, অকণমান দেৰি হ'ল, সেইটো কাৰণে তাৰপৰা কালি আকৌ আহি ৰাতি ভিডিঅ' চিডিঅ' নবনালোঁ আৰু। সেইবাবে এতিয়া আকৌ ৰাতিপুৱা আজি শুই উঠিয়ে আকৌ ষ্টাৰ্ট কৰি দিছোঁ এইটো ভিডিঅ'টো, মানে দুইটা মই জইন কৰি পেলাই দি দিছোঁ। সেইটো কাৰণে কালি অলপহে বনাব পাৰিলোঁ, আৰু ইমান ভাগৰ লাগিলে, বহুত দূৰ আহিলোঁ যে, তাতে আমাৰ বহুত কষ্টবোৰ ইমান হোৱা নাই। কিন্তু আমি পৰহি আহি পেলাই সেয়া ঢকুৱাখানাত থাকিলোঁ, তাৰপিছত আকৌ কালি সেয়া আহি পেলাই ইয়াত পালোঁহি। সেইকাৰণে আজি এতিয়া অলপ কিবাকিবি ফুৰিবলৈ মেলিবলৈ যাম বুলি ভাবিছোঁ, কিন্তু সেই শুই উঠিছোঁ, সেই ৰ'দটো ওলাইছেই। সেইবাবে এতিয়া আজৰি পিজৰি হৈ পেলাই অলপ কিবাকিবি পেহীহঁতক দেখাই আনোগৈ বুলি ভাবিছোঁ, গতিকে ভিডিঅ'টো মই চাই থাকোঁ। আৰু আমি এতিয়া ওলাইছোঁ মাধৱদেৱ থান দেখাম বুলি। প্ৰথমতে আমাৰ মানে গাঁৱতে থান আছে, মাধৱদেৱ থান, লেটেকুপুখুৰী মাধৱদেৱ জন্মস্থান যিখন থান আছে সেইখন আমাৰ ৰঙাজান গাঁৱত আছে। সেইখন প্ৰথমতে আমি দেখাম বুলি ভাবিছোঁ। এয়া বাইদেউ ওলাইছে, এইফালে মা ওলাইছে, এয়া আগফালে এয়া আছে পেহী, আৰু এয়া ড্ৰাইভাৰ আমাৰ। আৰু এতিয়া আমি আহি পালোহি থান। এয়া আমি এতিয়া বন্তি চন্তি লৈ লওঁ বুলি এয়া দোকানত সোমাইছোঁ। এইফালে আছে থানখন, দেখাই আছোঁ ইয়াৰ সন্মুখত। আৰু এয়াই হৈছে আমাৰ গাঁওখনৰ মূৰতে থকা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানৰ থানভাগ। এয়া থানৰ মেইন গেটেৰে আমি থানৰ ভিতৰলৈ সোমালোঁ। চাওকচোন পৰিৱেশটো কিমান বেছি ধুনীয়া লাগে। এইটো পৰিৱেশতে আমি সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ, যিহেতু এই পৰিৱেশটোতে যেতিয়া যাওঁ একদম মনটো উৎফুল্লিত হৈ যায়। থানখন হয়তো বহুতখিনি নতুনকৈ বনালে। এইটো ছাইডলৈ আমাৰ বহুত কিবাকিবি ঘৰ আছিলে, কিন্তু এয়া এতিয়া নতুনকৈ বনালে ভাঙি পেলাই। আজি মই বহুত দিনৰ মূৰত, বিয়া হোৱাৰ পিছত বহুত দিনৰ মূৰতেই গৈছোঁ বুলি ক'ব পাৰি থানখনলৈ, গতিকে যথেষ্ট পৰিৱৰ্তন দেখিবলৈ পালোঁ। থানখনত দেখিও ভাল লাগিলে, থানখন বহুত বেছি ধুনীয়া কৰিলে। আমাৰে যিহেতু থান, ধুনীয়া হৈ থাকিলে আমাৰ মনটো বহুত বেছি ধুনীয়া লাগি থাকে। আৰু এয়া হৈছে থানভাগলৈ সোমাই যোৱাৰ সন্মুখত থকা গেটখন। আমাৰ এজন আমাতকৈ আগত গৈ পেলাই একেবাৰে থানৰ সন্মুখত ৰৈ আছেগৈ। আমি এতিয়া বন্তি দি মেলি ওলাই আহিলোঁ।
ওলাই আহি পেলাই এতিয়া দেখাম বুলি ভাবিছে এইফালে উজোৰৰ টোলৰ মানে গুৰুগিৰ ভাগ নতুনকৈ বনাইছে এই ভাগ থানত আমাৰ গাঁৱতে থকা থানভাগত গুৰুগিৰ ভাগ নতুনকৈ বনাই থোৱা আছে সেইবাবে পেহীহঁতক এই ভাগো দেখাই যাওঁ বুলি আহিলোঁ গুৰুগি মাধৱদেৱ জন্মস্থান আৰু আমি এতিয়া মাছ চাবলৈ যাম ইয়াত ধুনীয়াকৈ মানে বিস্কুট বা কিবা খোৱা বস্তু দিলে হেৰিয়লৈ মাছখিনি ওলাই আহে পুখুৰীটো আছে যে সেই পুখুৰীটোত ধুনীয়াকৈ মাছখিনি ওলাই আহে এতিয়া মই দেখাম চাব দেই মাছখিনি কি ধুনীয়াকৈ ওলাই আহিব বৰ ধুনীয়া লাগে দেখিবলৈ ওলাই আছে এনেকৈ থানলৈ আহি মনটো ইমান বেছি ভাল লাগে আৰু যিহেতু আমি একেবাৰে সৰুৰ পৰা পাইছোঁ ইয়াত সৰুৰ পৰা আমি ইয়াতে কিবা কিবি ৰাস হওক কিবা ভাওনা সন্মুখী হওক বা আমি মানে চব ইয়াতে কৰোঁহি আহি পেলাই ইয়াতে আমাৰ যুৱ সংঘ হেৰিয়ৰ আমি এইবিলাক কিবা কিবি কৰোঁ নাটক চাটক পাতোঁ এই পৰিৱেশটো মানে আমাৰ বহুত মৰম লগা বহুত ভাল লাগে এই বস্তুটো ইয়ালৈ আহিলে মনটো একদম ভাল লাগি গৈছে এতিয়া আপোনালোকক মাছ দেখাম ইয়াৰ আমি এই মাছখিনি কিবা কিবি খাবলৈ বস্তু দি পেলাই মানে মাছখিনি উলিয়াই আনো সেয়া এফালে ওলাই আছে ইয়া মাছ কি ধুনীয়া চাই সোণালী ৰঙৰ মাছকেইটা ভয় খোৱা নাই কি খাওঁ লাগে সিহঁতৰ ভাঙি দিব লাগে এইটো এনেকৈ নিদিয়ে নহয় এই মাছৰ দৃশ্যটোৰ কাৰণে আগতে আমি থানলৈ আহোঁ সদায় ইয়াত মানে একদম পূৰা বিস্কুট চিস্কুট দি মুড়ি চুৰি দি দিওঁ আগতে মুড়ি দিওঁ খুব ওলাই আহে একদম ৰাসৰ ৰিহাৰ্চেল কৰিবলৈ আহি পেলাই ইয়াত একদম চবেই অকলে বিস্কুট আৰু মুড়ি দিয়াত ব্যস্ত হৈ থাকে চব আৰু এতিয়া আমি যাম ইভাগ থানলৈ যাম ইভাগ থানলৈ বুলি এইভাগ আমাৰ গাঁৱতে থকা থানভাগ দেখাই ল'লোঁ সিভাগ থানলৈ যাম এতিয়া আপোনালোককো সেইভাগ থানলৈ মই দেখাই আছোঁ ভিডিঅ'টোত শেষলৈকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব আৰু আমি এতিয়া আহি পেলাই পালোঁহি এইভাগ থান মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰী আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ আৰু এয়া এতিয়া আমি থানৰ মেইন গেটেৰেদি গেট ভাগ বনাই আছে আজি এই ভাগ থানলৈও আমি বহুত দিনৰ মূৰত আহিছোঁ গেটখন নতুনকৈ বনাই আছে যিহেতু আমি এইফালেদি পাৰ হ'ব নোৱাৰিম বুলি অকণমান আগবাঢ়ি গৈছিলোঁগৈ কিন্তু আকৌ ঘূৰি আহিলোঁ মানুহ এজনে ক'লে যে এইফালেদি যাব পাৰিম সৰু গেটখন খোলা আছে গতিকে আমি এইফালেদি থানৰ মেইন গেটেৰেদি থানৰ ভিতৰলৈ সোমাই আহিলোঁ চাওকচোন এই থানভাগৰ এই চাৰিওকাষৰ গছ গছনিখিনিয়ে মানুহক বহুত বেছি আকৰ্ষিত কৰে বুলি ক'লেও ভুল নহয় বহুত বেছি ভাল লাগে এই দৃশ্যটো দেখিবলৈ এয়া চাওক এইফালৰ পৰা কিবা ধুনীয়াকৈ কেইগৰাকীও নাম কীৰ্তন হৈ থাকে যিহেতু ৰাতিপুৱাৰ ভাগতে গতিকে পুৱাৰ ভাগৰ নাম কীৰ্তনৰ পৰা এয়া আইতাসকল আহিছে এয়া চাওক গছ গছনিখিনিয়ে বহুত বেছি আকৰ্ষিত কৰে আপোনালোকক কৰে নে নকৰে নাজানো কিন্তু মোক বহুত বেছি আকৰ্ষিত কৰে এই গছখিনিয়ে আৰু এইভাগ থানত থকা পুখুৰীটোৰ মাছখিনিৰ কাৰণেও আমি কিবাকিবি খোৱা বস্তু লৈ গৈছিলোঁ আৰু খোৱা বস্তু দিয়াৰ লগে লগে চাওক মাছখিনি কি ধুনীয়াকৈ ওপৰলৈ উঠি আছে এই দৃশ্যটো দেখি আচলতে বহুত বেছি ভাল লাগে মোৰ বহুত বেছি প্ৰিয় এই মাছ মানে মাছখিনি যেতিয়া উঠি আহে নহয় এয়া খোৱা বস্তু দিয়াৰ লগে লগে চাওক আপোনালোকে কি ধুনীয়া লাগে একদম ইটোৰ ওপৰত সিটো উঠি যায় এই মাছখিনি চোৱাতে আমি বহুত সময় ব্যস্ত থাকিলোঁ চবেই এইটো দৃশ্য চাবলৈকে গৈছে বুলি ক'লেও ভুল নহয় এইটো চাই চবৰে বহুত ভাল লাগে গতিকে চবেই এইভাগ থানত এইটো পুখুৰীটো বহুত মাছ আছে এতিয়া অজস্ৰ মাছ আছে একদম ক'ব নোৱাৰা হৈ গৈছে বিস্কুট দিয়াৰ লগে লগে ওপৰলৈ গুচি আহিছে আৰু বিস্কুট দি দিছে একেবাৰে ওপৰলৈ এনেকুৱাকৈ জঁপিয়াইছে ন দেখিয়ে আপোনালোকৰ মতে ভাল লাগি যাবাইছে মানে বিস্কুট দিয়া মানুহজনো বেলেগ না তো সেইটো কথাৰ কাৰণে এনেকুৱা হৈছে সেইটো বুলি নহয় ইয়াত মাছ বেছিকৈ আছে সেইকাৰণে এনেকৈ ওপৰলৈ আহিছে আৰু এয়া আহি আছোঁ আমি মাধৱদেৱ থানলৈ মনটো ভাল লাগি যায় ন আছে কাৰণ মই আমি যেতিয়া বিয়া পাতিছিলোঁ আমি বিয়া পতাৰ দিনা সেইদিনাখনি আমি ইয়াতে ৰেষ্ট লৈছিলোঁ আমি দৰা ঘৰৰ মানুহখিনি তো এটা ভাল স্মৃতি তোমালোকক সেই গেষ্ট হাউচ দিছিলে ন থাকিবলৈ এয়া নহয় সেই তাত অঁ সেইফালে দিছিলে নহয় মই সেই দুপমহলীয়া সেইফালে দিছে বুলি আৰু এতিয়া থান আহি পালোহি দেখাম আৰু আমি এইভাগ থানতো ধুনীয়াকৈ ভিতৰত সোমাই সকলোৱে চাকি বন্তি জ্বলালোঁ সেৱা কৰিলোঁ সকলোৰ কাৰণে আৰু
আৰু এতিয়া আমি আহিছোঁ আজি শাওণ মাহৰ শেষৰ সোমবাৰ বুলি মন্দিৰত বন্তি এগছ দি থৈ যাওঁ বুলি শিৱ মন্দিৰ এভাগলৈ আহিছোঁ। ইয়াত এতিয়া বন্তি দি মেলি আমি ঘৰলৈ যামগৈ আৰু যিহেতু আজি আমি আকৌ ঢকুৱাখানালৈ উভতিম সেইকাৰণে অকণমান লৰালৰি কৰিছোঁ। এতিয়া বন্তি এগছ সকলোৱে দি পেলাই ইয়াত একেবাৰে শেষৰ সেৱা কৰি আৰু ক'লৈকো নাযামগৈ আৰু চাগে। তাৰপৰা এতিয়া ঘূৰি যাম। আজি শাওণৰ শেষৰ সোমবাৰ, আজি ভালেই হ'ব আৰু সেইটো কাৰণে। শিৱ মন্দিৰলৈ যেতিয়াই যাওঁ মোৰ মনটোৱে বহুত বেলেগ এটা তৃপ্তি পায়। এইটো আজিৰ কাৰণে, আজিৰ বুলি নহয় আচলতে, মই প্ৰায়ে শিৱ মন্দিৰলৈ যাওঁ। মই মাহেকত এবাৰ হ'লেও শিৱ মন্দিৰলৈ যাওঁ, বন্তি এগছ জ্বলাওঁ, সকলোৰে কাৰণে প্ৰাৰ্থনা কৰোঁ। এয়া মই সৰুকালৰ পৰা কৰি আহিছোঁ আৰু এতিয়াও কৰিছোঁ। যিহেতু এইবাৰৰ শাওণ মাহৰ শেষৰ সোমবাৰটো মই ইয়াত নাছিলোঁ, গতিকে তাতে মই সেয়া বন্তি জ্বলাওঁ বুলি ভাবি পেলাই মন্দিৰ ভাগলৈ গ'লোঁ। পেহীহঁতেও যাওঁ বুলি ক'লে আৰু বহুত বেছি ভাল লাগিলে মন্দিৰ ভাগলৈ গৈ। এইভাগ মন্দিৰ আমাৰ ওচৰতে আছে যদিও আমি আজি প্ৰথমবাৰ গৈছোঁ, যিহেতু এই মন্দিৰ ভাগ নতুনকৈ বনাইছিলে, সেইবাবে আমি মানে বনাই ইয়াৰ আৰম্ভ হৈছেহে আচলতে, ইয়াত কাম কৰা নাছিলে। এতিয়া আজি এবছৰমানৰ পৰা এই মন্দিৰ ভাগত বন্তি দিয়া বা এই শৰাই সঁফুৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি প্ৰথমবাৰৰ কাৰণে গ'লোঁ, বহুত বেছি মনটো ভাল লাগি আহিলে। মন্দিৰ ভাগ আচলতে পুখুৰী এভাগৰ মাজত বনোৱা হৈছে। এয়া চাওক কি ধুনীয়াকৈ মন্দিৰ ভাগ সজাইছে। এতিয়া আমি হোটেলত খাই বৈ আহিলোঁ, অকণমান ভগৱানক পূজা অৰ্চনা কৰি পেলাই। আৰু এতিয়া আমাৰ একদম পাণটো ফেভৰেট হয়, আমি পাণ খাওঁ মানে হোটেলৰ পৰা ওলাই আহি এতিয়া পাণ এটা খাই দিওঁ বুলি বিচাৰিছোঁ আৰু দুইজনী। আমি এতিয়া 3 নম্বৰ দিনা ঘৰলৈ আহি আছোঁ, মানে আজি 15 আগষ্ট হ'লেও আমি এতিয়া পেহীহঁতৰ ঘৰৰ পৰা ঘৰলৈ আহি আছোঁ। কালি আহি পেলাই ঘৰৰ পৰা গুচি আহিলোঁ যে, মানে আমি বিহপুৰীয়া ঘৰলৈ গৈছিলোঁ, মাৰ ঘৰলৈ। তাৰপৰা ঘূৰি আহোঁতে ভিডিঅ' বনাবলৈ নহ'লে, আমি বহুত ৰাতিকৈ আহিলোঁ আচলতে। ভাত পানী খাই মেলি দেৰি হৈ গ'ল, আহি পেলাই পোৱাও বহুত দেৰি হ'ল ঢকুৱাখানাত কালি থাকিলোঁ। থাকি পেলাই এতিয়া আজি মাজুলীলৈ আহি আছোঁ 15 আগষ্ট একেবাৰে পাছবেলা। গোটেইকেইটা মাজুলীলৈ বুলি আহি আছোঁ। গতিকে মোৰ আজি ব্লগটো, আজি বুলি নহয়, এই 3 দিনৰ ব্লগটো মই একেটা ভিডিঅ'তে কৰি দিছোঁ আচলতে। কেনেকুৱা পালে ভিডিঅ'টো চাই পেলাই মোক জনাব, আৰু যদি ভাল পালে লাইক এটা নিশ্চয় কৰিব। থেংক ইউ, বাই বাই।